অসম চৰকাৰৰ নতুন চাকৰি তেওঁলোকে মুকলি কৰিছে বহুতো ভেকেঞ্চি য'ত আপোনালোকৰ চেলাৰী হ'ব পাৰে 14,000 টকাৰ পৰা 70,000 টকালৈকে। মাত্ৰ আপোনালোকে পলম নকৰিব। আজি যিহেতু 15 জুলাই তাৰিখ, আজিৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে অতি সহজে, যিহেতু অসম চৰকাৰে মুকলি কৰিছে গুৱাহাটী হাইকোৰ্ট নিউ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন ইতিমধ্যে আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ তথ্য এ টু জেড জানিব পাৰিব। মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, এ টু জেড ডিটেইলছ আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে পাই যাব। চ' বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ স্বাগতম জনাইছোঁ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ বহুতেই ভাল খবৰ, যিহেতু অসম চৰকাৰে মুকলি কৰিছে গুৱাহাটী হাইকোৰ্ট হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম। চ' ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিলিজ কৰা হৈছে 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, য'ত আপোনালোকৰ ইলিজিবল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ডিষ্ট্ৰিক্ট ৱাইজত যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট JAA ৰিক্ৰুটমেণ্ট যিটো ডিটেইলছ আছিলে, অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্ট, এপ্লাই প্ৰচেছ অনলাইন, এপ্লাই লাষ্ট ডেট হৈছে 31 জুলাই 2025 তাৰিখ। পোষ্ট নেম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। টোটেল পোষ্ট 367টা আছে। জব লোকেশ্যন অল আছাম। অফিচিয়েল ৱেবছাইট www.ghconline.gov.in। তাৰপাছত ইম্পৰ্টেণ্ট ডেট হৈছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট, যিহেতু আজি 15 জুলাই, আজিৰ পৰাই এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে আপোনালোকৰ 31 জুলাই 2025 তাৰিখ। গুৱাহাটী হাইকোৰ্টৰ মতে যিটো এজ লিমিট বিচাৰিছে, এজ লিমিটৰ মতে 18 বছৰ বয়সৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সন দিছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে। STৰ কাৰণে 5 বছৰ, SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু PWBDৰ কাৰণে দিছে 10 বছৰ। গুৱাহাটী হাইকোৰ্ট যিটো ৰিক্ৰুটমেণ্ট, তাৰ আপোনালোকৰ ভেকেঞ্চি যিটো 367টা পোষ্ট আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ নাম হৈছে। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেঞ্চি আছে, আপোনালোকক কিমান খালী পদ আছে আপোনালোকক কৈছোঁ। মৰিগাঁৱত আছে 14টা, নগাঁৱত আছে 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চালমাৰত আছে 26টা, তাৰপাছত শ্ৰীভূমিত আছে 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা, বজালীত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাইত 13টা, যোৰহাটত 15টা, কামৰূপত 10টা, কামৰূপ মেট্ৰপলিটানত 22টা, কাৰ্বি আংলঙত 12টা, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা। টোটেল আপোনালোকৰ 367টা পোষ্ট আছে। পে স্কেল চাওক, আপোনালোকে 14,000 পৰা 70,000 টকালৈকে বৃদ্ধি পাব উইথ গ্ৰেড পে অফ ৰেছ 6,200 এণ্ড আদাৰ এলাউন্সেছ এডমিজিবল এজ পাৰ ৰুলছ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফৰ UGC ৰিকগনাইজড ইউনিভাৰ্চিটি এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন। গ্ৰেজুৱেট কৰা হ'ব লাগিব বুলি কৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'লে হ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ হ'ব লাগিব। কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, দি কেণ্ডিডেট শ্বুড হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। অসমৰ যিটো মানে অফিচিয়েল লেংগুৱেজ আছামিজ সম্পূৰ্ণৰূপে আপোনালোকে ভালদৰে জানিব লাগিব বুলি তেওঁলোকে ইয়াত দিছে। এপ্লিকেশ্যন ফিজ কাটিব লাগিব। UR OBCয়ে 500 টকাকৈ, SC STয়ে 250 টকাকৈ আৰু PWDৰ নীল। পে'মেণ্ট মোড আপোনালোকে অনলাইন কৰিব লাগিব। এতিয়া চিলেকশ্যন প্ৰচেছৰ পোনপ্ৰথমে হ'ব কমন ৰিটেন টেষ্ট, যিটো OMR বেষ্ট হ'ব, কম্পিউটাৰ স্কিল বা টাইপিং টেষ্ট হ'ব, তাৰপৰা ভাইভা হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু একেবাৰে শেষত আপোনালোকৰ ফাইনেল মেডিকেল টেষ্ট হ'ব। এতিয়া জানো আহক এই পদবিলাক কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ পাছত আপোনালোকে নিজৰ একপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু নিজৰ ছিগনেচাৰ দি আপোনালোকে আপলোড কৰিব আৰু কেটেগৰী ৱাইজ নিজৰ আপোনালোকে এপ্লিকেশ্যন ফিজটো দি ছাবমিট কৰি দিব। তাৰপাছত আপোনালোকে নিজৰ প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। ইয়াৰ সম্পূৰ্ণ PDF লিংক আৰু আপোনালোকৰ নটিফিকেশ্যন লিংক মোৰ ইয়াত ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো সহায়ক যেন হয়, আপোনালোকে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক লগ পাওঁ আগৰ ভিডিঅ'ত। চ' আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।